শিখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ দুপৰ টেঙা পাতৰ চৰবত। এই দুপৰ টেঙা পাত কিডনী আৰু পিত্তৰ পাথৰ ই গলাই দিয়ে, লগতে কাহ, চৰ্দি, ব্ৰংকাইটিছ আদি ৰোগৰ বাবেও ভাল। দুপৰ টেঙা পাতখিনি মই মিক্সিত খুন্দি ল'ম। ৰস উলিয়াবৰ কাৰণে অলপ পানী দি ল'ব। দুপৰ টেঙা পাতখিনি ৰস উলিয়াই ল'লোঁ। এতিয়া চাকনি এখনেৰে ইয়াক চেকি লৈছোঁ। এটা গিলাচত মই ৰসখিনি বাকি লৈছোঁ আৰু ইয়াত দিছোঁ মই 2 চামুচমান নেমুৰ ৰস আৰু প্ৰয়োজন অনুসৰি মিচিৰি, চেনিও ব্যৱহাৰ কৰিব পাৰে। দুপৰ টেঙা পাতৰ চৰবত ৰেডি হৈ গৈছে। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।